হাই দোস্ত নমস্কাৰ মই আজি আকৌ আহিছো আৰু গোটেই অসমবাসীক মই আহ্বান জনাইছো অসমবাসী মানে বিশেষকৈ আপাৰ আসামৰ 10খন ডিস্ট্ৰিক্টত যিমানটা ক্যান্ডিডেট আছে আৰ্মি ওপেন ডেলিত পাৰ্টিসিপেট কৰিবৰ কাৰণে সো বন্ধুসকল আপোনালোকক এয়াৰডো আৰ্মি ৰিক্ৰুটিং অফিচ যোৰহাটৰ পৰা প্ৰত্যেককে ইমেইল যোগে এডমিট কাৰ্ডৰ লিংকসমূহ পঠিয়াই দিয়া হৈছে আৰু সকলোৱে এডমিট কাৰ্ড অলৰেডি পালে সো বন্ধুসকল আজি আসল বিষয়বস্তুটো হৈছে যে আমি এয়াৰডো আৰ্মি ৰিক্ৰুটিং অফিচ যোৰহাটলৈ এটা মুকলি চিঠি লিখিব লাগে সো অলৰেডি মই বন্ধুসকল চিঠি এখন লিখিছো কিন্তু আপোনালোকে মোৰ লগত সহযোগ কৰিব লাগিব মই আহ্বান জনাইছো যে ৰিক্ৰুটমেন্ট প্ৰসেছত কিছুমান তাৰমানে প্ৰবলেম হৈছে এই প্ৰবলেমটোত আমিও এখেতক আমাৰ সুবিধাৰ ছাৰক আমি অনুৰোধ কৰিব পাৰো সো কথাটো এনেকৈ আমি এনালাইসিস কৰিছো যে বন্ধুসকল 2018 চনত যেটো ৰিক্ৰুটমেন্ট প্ৰসেস হৈছিল হেতু মই এনালাইসিস কৰিছো বন্ধুসকল 2018 চনত কি কৰা হৈছিল যে আফটাৰ পিএইচডি কমপ্লিট হোৱাৰ পাছত মেডিকেল এক্সামত সৰকাৰি ডক্টৰ আহিছে যে ফাৰ্স্ট টাইম কি কৰা হয় সৰকাৰি ডক্টৰ নেছাই ফাৰ্স্ট টাইম আফটাৰ কমপ্লিট পিএইচডি ডকুমেন্ট ভেৰিফিকেশন কৰা হয় ডকুমেন্ট ভেৰিফিকেশনৰ পাছত নাৰ্সিং এসিস্টেন্ট এনএ বিলাকে মেডিকেল টেষ্ট কৰে আৰু মেডিকেল টেষ্ট কৰাৰ পাছত কি হয় আকৌ এবাৰ ৰিচেক কৰা হয় সেই ৰিচেক কৰাৰ সময়ত আমাৰ চিকিৎসক যেটো সৰকাৰি চিকিৎসক তেখেতক ইনভাইট কৰা হয় সো তেখেতে আকৌ ভালকে অবজাৰ্ভ কৰি পিনি ৰিজাল্টটো দিয়া হয় কাৰণ কি হয় যেতিয়া আমাক আকৌ এবাৰ মেডিকেল কৰিবৰ কাৰণে যেতিয়া এক্সট্ৰা ডেট দিয়া হয় তেতিয়া বহুত আমাৰ হাৰাশাস্তি হয় আমি 5 এয়াৰ ফোর্স হস্পিটেলত আহিব লগা হয় কেতিয়াবা ডক্টৰ লগ পাওঁ কেতিয়াবা নাপাওঁ হয় কিন্তু 2017 চনত এটা ভাল প্ৰসেস কৰা হৈছিল যে 2017 চনত বাহিৰৰ পৰা সৰকাৰি ডক্টৰ আহিছিল তেওঁলোকে এটা কনফাৰ্ম ৰিজাল্ট দিছে লগে লগে দিছে যে যদি ফিট হলে ফিট যদি আনফিট হলে আনফিট যদি কেতিয়াবা টেম্পোৰাৰি আনফিট কম্পালসৰি দিব লগা হয় তেওঁলোকৰ টেম্পোৰাৰি আনফিট দিয়া হৈছে কিন্তু 2018 চনতো মই মেডিকেল কৰিছো 2018 চনৰ মেডিকেল প্ৰসেস সম্পূৰ্ণ হলনি হৈছে যে 2018 চনত 2018ত আৰ্মি নাৰ্সিং এসিস্টেন্ট বিলাকে মেডিকেল টেষ্ট কৰিছে হয় কিন্তু কোনো ধৰণৰ সৰকাৰি ডক্টৰ অনা দেখা নগল আৰু কি হল যি হকলে এৰি মেডিকেল হল যাক কিবা প্ৰবলেমত ধৰিলে তেওঁলোকক আকৌ এবাৰ ৰিভিউ নকৰা হল আৰু তেওঁলোকক কি কৰা হল 5 এয়াৰ ফোর্স হস্পিটেল যোৰহাট 5 এয়াৰ ফোর্স হস্পিটেলত তেওঁলোকক ডেট দিয়া হল তাত আমাৰ বহুত কষ্ট হয় আৰু আমাৰ পাৰ্টি বিলাকৰ ভিতৰত হাজাৰ হাজাৰ ক্যান্ডিডেটৰ ফাইনান্সিয়াল ব্যাকগ্ৰাউন্ড প্ৰবলেম হয় কাৰণ তেওঁলোকে ৰিক্ৰুটমেন্ট ওপেন ডেলিতে হেখিনি কাম সম্পূৰ্ণ কৰিব পাৰিলেহেঁতেন কিন্তু সম্পূৰ্ণ আৰ্মি ৰিক্ৰুটমেন্ট বোৰ্ড তেওঁলোকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত আমি কেতিয়াও দাবী কৰিব নোৱাৰো যে হেতু হ'ব লাগে বুলি কিন্তু মই আহ্বান জনাইছো যে সকলোকে সহযোগ কৰিবলৈ আহ্বান জনাইছো মই আগবাঢ়ি যাম মই কথাটো এনালাইসিস কৰিম সুবিধা ছাৰৰ লগত মেজৰ ছাৰৰ লগত গতিকে আপোনালোকে মোক সহযোগ কৰক মই সম্পূৰ্ণ ফিক্স ডেট 2 মাৰ্চ তাৰিখে আৰ্মি ৰিক্ৰুটমেন্ট বোৰ্ড তলে যাম বিশেষকৈ 1 মাৰ্চত মই মৰ্ডিনী কেম্পত যাম মৰ্ডিনী কেম্পত সকলোকে লগ পাম আৰু আপোনালোকৰ আগত এটা ওপেন ষ্টেজৰ এটা ওপেন মিটিং এটা আছে আৰু তেতিয়া আৰু নেক্সট 2 মাৰ্চৰ ৰাতিপুৱাই আৰ্মি ৰিক্ৰুটমেন্ট বোৰ্ডলৈ গৈ মই এখন আহ্বান জনাম মই সো বন্ধুসকল গতিকে আপোনালোকে সেই 1 মাৰ্চত 162 কেম্পৰ আগত যে এখন দলং আছে সেই ব্ৰিজতে মই সকলোকে লগ কৰিম সো আপোনালোকে আহিব সেই ব্ৰিজত মই সকলোকে ইনভাইট কৰিম আৰু যে মেডিকেল টেষ্টত আমাক কনফাৰ্ম ৰিজাল্ট লাগে যে সৰকাৰি ডক্টৰ লাগে কাৰণ কি হয় কেতিয়াবা এনেকুৱা হয় যে নাৰ্সিং এসিস্টেন্ট বিলাকে কিছুমান সৰু প্ৰবলেমটো ধৰি থাকে কিন্তু আমাৰ যেতিয়া ভিআইপি ডক্টৰ আহিব তেওঁলোকে এটা স্যাটিসফাইডলি আমাক ৰিজাল্টটো দিব পৰা হয় যে ইয়েস বা নো এটা সো গতিকে এইটো আমি ৰিকুৱেষ্ট কৰিব পাৰো ছাৰক গতিকে মোৰ আহ্বান যে 1 মাৰ্চত মই লগ পাম আৰু এই ভিডিওটো আপোনালোকে শ্বেয়াৰ কৰক যিমান পাৰে শ্বেয়াৰ কৰক সো আৰু আমাৰ পিএসটি মাৰ্চত যে আহি আছে মৰিয়নি কেম্পত সো সেই কেম্পত আমি সাকসেসফুলি পাৰ্টিসিপেট কৰিম বুলি মই সকলোকে আহ্বান জনাইছো সো জয় অসম।